ৰাস্তাই খোজকাঢ়ি আহি আছোঁ দোকানৰ ফালে। দোকানৰ পৰা চাহ খাবলৈ কিবা এটা নিবলৈ আহি আছোঁ। ওচৰতে আছে এখন দোকান। ইয়াত দোকানবিলাকত আচলতে কল পাবই দোকানত। কলেই মেইন। ইফালে কল যিকোনো দোকানতে হওক কলটো পাবই। সব দোকানতে কল। আৰু লগত আহিছে এইজনী টিকলি, লগত আহিছে টিকলি এজনী। দোকানৰ পৰা লৈ ল'লোঁ মিঠাই চিঠাই কিবা কিবি আৰু চাহ খাংগে ৰুমত গৈ। বতৰটো ৰাতিপুৱাই ভাল আজি। ৰ'দটো অকণমানকৈ ওলাইছে, ঠাণ্ডা হৈ আছে। ৰাস্তাই এনেই খোজকাঢ়ি দিছোঁ অকণমান। এতিয়া ৰুমত গৈ লওঁ চাহ খাবলৈ। কিবা এটা ল'বলৈ আহিছিলোঁ দোকানত আৰু চাহটো খাই লওঁগৈ গৈ। চাই থাকিব ভিডিঅ'টো। চাহ হৈছে নাই? হে? শাকটো কি আজি? ঔটেঙা মাছ আৰু কেৰেলা। অসমত নহয়, কেৰেলা। কেনেকুৱা হৈছে চব্জিটো? এইফালে বনি আছে মাছ ৰৌ মাছ এইফালে, আৰু এইফালে ঔটেঙা। ৰৌ মাছ ঔটেঙা, এইফালে শাক, আৰু এইফালে চাহ বনিছে। এইফালে চাহটো খালোঁ। খাই আৰু এতিয়া আপোনালোকক বস্তু এটা দেখাবলৈ গৈ আছোঁ। কেৰেলাত ডেইলি হয় এখন লটাৰী খেল, আৰু ডেইলি হয় খেলখন। মই আপোনালোকক অকণমান দেখাবলৈ গৈ আছোঁ আজি। খেলখন নহয় আচলতে, টিকেটটোহে ইয়াত টিকেটটোহে পায়। টিকেট কাউণ্টাৰহে আছে, আৰু টিকেট কাউণ্টাৰৰ পৰা মই টিকেটো ল'ম আৰু সুধিম কেনেকৈ কি হয় কেছটো, আৰু আপোনালোকক অকণমান দেখাম। আৰু ৰিজাল্টটো আহে, যিখন লটাৰী ৰিজাল্টটো আহে অনলাইনত আপুনি চাব পাৰে, আৰু নিউজ পেপাৰতো আহে। কেৰেলাৰ লোকেল নিউজ পেপাৰবিলাকতো আহে ৰিজাল্টটো, ৰাতিপুৱাই আহি যায়। আজিৰ খেলখনৰ ধৰক কাইলৈ ৰিজাল্টটো পাব আপুনি নিউজ পেপাৰ, সেনেকৈ আহে। মই এতিয়া আপোনালোকক অকণমান দেখাবলৈ আহি আছোঁ, চাই থাকক। আৰু মই এতিয়া আহি পাই গ'লোহি। এইটো হ'ল লটাৰী এজেণ্ট দিছে লটাৰী। ইয়াৰ পৰা গোটেইখিনি লটাৰী যিমান কেৰেলা ধৰক হয়, এনেকুৱা কিছুমান লটাৰী হেৰি আছে, কাউণ্টাৰ আছে, আৰু ইয়াৰ পৰা গোটেইখিনি টিকেট যায়। আৰু বিভিন্ন ধৰক তেওঁলোকৰ এজেণ্ট আছে, তেওঁলোকৰ হাতত দি দিয়ে। ইয়াৰ পৰা আচলতে গোটেই টিকেটখিনি যায়। আৰু মই আহি আছোঁ। আজি বৰ্তমান আজি খেলৰ যিমানখিনি টিকেট আছিলে কালিয়ে বিক্ৰী আদায় কৰিলে, আৰু কালিৰ কাৰণে ধৰক এনেকৈ এইবিলাক টিকেট ৰেডি কৰি আছে। কালি খেলৰ কাৰণে। আৰু আজি বৰ্তমান আজি যিখন খেল আছিলে সেইখন খেলৰ টিকেটখিনি এদায় হৈ গ'ল। আৰু আজি আহি যাব ৰিজাল্টটো। কেইটামান কি বাইদেউ ৰিজাল্ট? আৰু আজি যিখন খেল হ'ব, কালিয়ে টিকেটখিনি বিক্ৰী এদায় হৈ গ'ল, আৰু ৰিজাল্টটো আহিব 4টা বজাত। আৰু কেৰেলাৰ যিবিলাক লোকেল নিউজ পেপাৰবিলাক কি কৰিলে? নিউজ পেপাৰবিলাকতো আহে, যিবিলাক ৰিজাল্ট আগদিনাখনি খেলৰ ৰিজাল্ট পাছদিনাখনি আহে। আৰু মই এতিয়া দেখাম। আৰু এইটো হ'ল টিকেটটোৰ দাম 500 টকা, আৰু ফাৰ্ষ্ট প্ৰাইজ হ'ল 25 কৰোঁ। আৰু যিবিলাক 40 টকীয়া হয় সেইবিলাক 40 টকা 80 লাখ। আৰু তাতে আৰু কিছুমান আছে 75। তেনেকৈ হয়। এতিয়া মই চাই লওঁ। এতিয়া আহি পাই গ'লোহি ৰুমত আহি পাই গ'লোহি। আৰু এয়া লৈ আহিছোঁ লটাৰী টিকট লৈ আহিছোঁ। কাইলৈ লাষ্ট পাতি হৈ গ'লোঁ আৰু মানে কি, লটাৰী টিকেট আপোনালোকক দেখালোঁ মই তাত লটাৰী এজেঞ্চিত। আৰু তেওঁ বিশেষকৈ হিন্দী নাজানে, আৰু ময়ো নাজানো মালয়ালম। যিমানখিনি জানো তেওঁক সুধিলোঁ, আৰু তেওঁ ক'লে। আৰু এইটো বোলে যিটো ফাৰ্ষ্ট প্ৰাইজ আছে 80 লাখ টকা, এইটো যদি আপোনাৰ নামত কেনেবাকৈ ফুটে পইচাটো আপোনাৰ একাউণ্টছত আহিবৰ কাৰণে বেংকত কিছুমান কাম কৰিব লাগে বোলে। তাৰ আৰু কামবিলাক কৰি মেলি 2 মাহমান সময়ৰ ভিতৰত আপোনাৰ নামত পইচাটো আহি যাব। আৰু ইয়াতে মৰা আছে কেৰেলা চৰকাৰৰ চিলমোহৰ, এই টিকেটটোৰ পাছফালে চাওক চিলমোহৰ মৰা আছে। আৰু যদি কেনেবাকৈ আপোনাৰ নামত লটাৰী টিকেটটো ফুটে, বাকী সৰু প্ৰাইজবিলাক, তেতিয়া আপুনি আজি ফুটিলে আপুনি কাইলৈ পইচাটো পাই যাব। আৰু ৰিজাল্টটো ক'ত পাব
সেইটো এটা কথা। আৰু ৰিজাল্টটো আহিব আপোনাৰ নেটত, আপুনি নেটত চাৰ্চ কৰিব পাৰে। আৰু নহ'লে কেৰেলাৰ যিবিলাক লোকেল নিউজ পেপাৰ আছে, আজি খেলৰ ৰিজাল্ট কাইলৈ নিউজ পেপাৰটো আপুনি পাই যাব। আৰু ভাৰতবৰ্ষত যিকোনো ষ্টেটৰ মানুহে এই লটাৰী খেলৰ টিকেট ল'ব পাৰে। আৰু যদি আপোনাক কেনেবাকৈ লটাৰীটো লাগে আৰু তেতিয়া আপুনি পইচাটো পাই যাব। আৰু আজি গৈ আছোঁ ফুৰিবলৈ, খুব ধুনীয়া জেগা এডোখৰত, আপোনালোককো লৈ যাম লগত। আৰু নেক্সট ব্লগত পাব ভিডিঅ'বিলাক। আৰু চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। আৰু ভিডিঅ'বিলাক লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আপোনালোকৰ ছাপোৰ্ট লাগিব। আৰু আজি ভিডিঅ'টো ইমানখিনিয়ে। জয় আই অসম।